সো হিমাংশু প্ৰসাদ দাস এওঁক হয়তো আপোনালোকে সকলোৱে চিনি পায় আৰু গম পায় এওঁ বহুত বেছি কণ্ট্ৰভাৰ্চিৰ লগত জড়িত হৈ থাকে আৰু তেওঁ বনোৱা চিনেমাবোৰো বহুত বেছি কণ্ট্ৰভাৰ্চিয়েল হয় বা সেই চিনেমাবোৰৰ নামবোৰো বহুত বেছি কণ্ট্ৰভাৰ্চিয়েল হয়, যেনেকৈ জয় হনুমেন। আৰু ঠিক সেনেকেই এতিয়া অন্য এখন চিনেমা আছে হিমাংশু প্ৰসাদ দাসে লৈ আহিছে, যোনখনৰ নাম হৈ গ'ল কেছ টু নগেন। হয়, এইটো চিনেমাখনৰ নামেই হয়, যেনেকৈ আমি লগৰ বন্ধু বান্ধৱৰ লগত কিবা এটা কেছ হ'লে কওঁ যে এইটো কেছ টু নগেন, ঠিক সেনেকেই তেখেতে এখন চিনেমা বনাইছে কেছ টু নগেন। আৰু সেই চিনেমাখন এটা টিজাৰ ৰিলিজ কৰিছে তেখেতসকলে, আৰু সেই টিজাৰটোৰ ওপৰত আমি কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে। চ' টিজাৰটো চালোঁ মই, আৰু টিজাৰটো চাই পেলাই মই কি শিকিলোঁ, মানে কি দেখিলোঁ, একো দেখা নাই মই টিজাৰটো চাই পেলাই। খালি এখন গাঁৱত হিমাংশু প্ৰসাদ দাসে নগেনক বিচাৰি পেলাই গৈছে, আৰু সেই গাঁওখনত গোটেই যিমান মানুহ আছে গোটেইকেইটা নগেন, খালি এজনী ছোৱালীক বাদ দি পেলাই সিহঁতে কৈ আছে যে আমি নগেন হ'ব নোৱাৰোঁ। কিন্তু গোটেই কেছটো নগেন, আৰু গোটেই গাঁওখনত নগেন দি ভৰ্তি হৈ আছে। কোনোবাই কৈ আছে নিজৰ সৰু পোৱালিটোৰ নাম মাষ্টৰে নগেন বুলি ৰাখিছিলে, কাৰোবাৰ নাম আগৰ পৰাই নগেন, কোনোবা ডাঙৰ মানুহ নগেন, চব নগেন। গতিকে গোটেই গাঁওখনত এতিয়া সেই গাঁওখনত নগেনক বিচাৰি ওলাব লাগে, আৰু নগেনক বিচাৰি ওলাব পাৰিব নাই তাৰ ওপৰতে গোটেই কাহিনীখন হ'ব চাগে। আৰু এতিয়া পইণ্টৰ কথা যে নগেনক বিচাৰি কিয় আছে, নগেনক বিচাৰাৰ কাৰণটো কি। আৰু ট্ৰেইলাৰটো মানে টিজাৰটোৰ শেষৰ ফালে এজন মানুহে আন এজন মানুহক বহাই পেলাই কৈ আছে যে ইয়াতে পইচা দিলে দুগুণ হৈ যাব। গতিকে মেবি এটা ফ্ৰডৰ ওপৰত এই গোটেই কেছটো বনিব পাৰে, কাৰণ কেছটোৰ নামেই হৈ গ'ল নগেন। গতিকে কেছটো নগেন, আৰু গতিকে এনেকুৱা এটা কাহিনী বনিব পাৰে যে মানে লাইক ফ্ৰড হৈছে, কেছটো নগেন হৈ গৈছে, এতিয়া নগেনে সেই ফ্ৰডটো কৰিছে। গতিকে সেই নগেনক বিচাৰি আছে, বা নগেন নামৰ কোনোবা আছেনে নাই সঁচাকৈ এইটো আমি চিনেমাখন চালেহে গম পাম, বা ট্ৰেইলাৰটো আহিলে অলপ চলপ গম পাম। কিন্তু এতিয়া যি লাগি আছে যে গোটেই গাঁওখনে মিলি কিনে নগেনক বচাব চেষ্টা কৰি আছে, বা নগেন কোন হয় এতিয়া। গতিকে টিজাৰটো চাই পেলাই বেছি একো গম পোৱা যোৱা নাই, কিন্তু গম পাইছোঁ যে এটা কথা, কেছটো নগেন। এতিয়া চিনেমাখন অহাৰ পিছত সম্পূৰ্ণ আমি কথাখিনি গম পাম। কিন্তু হিমাংশু প্ৰসাদ দাসে প্ৰত্যেকখন চিনেমাত পলিটিকেল এংগেল দেখাবলৈ চেষ্টা কৰে, মানে ঘূৰাই পকাই প্ৰত্যেকটো চিনেমাৰ গুৰি পলিটিকেল এংগলত সোমাই দিয়ে। গতিকে ঠিক সেনেকেই এইখন চিনেমা খালি পলিটিকেল এংগলত লৈ নগ'লেই হ'ল, সেইটোৱে আশা ৰাখিছোঁ। আৰু চাওঁ কেছটো নগেন কেনেকৈ হয় কেনেকৈ নহয়, আমি এইটো চিনেমাখন ৰিলিজ হ'লে নিশ্চয় গম পাম। গতিকে ট্ৰেইলাৰটো যেতিয়া ৰিলিজ কৰিব মই নিশ্চয় ট্ৰেইলাৰৰ ওপৰত ৰিভিউ দিম, আৰু আপোনাৰ মন্তব্যটো মোক নিশ্চয় কমেণ্টত জনাব।